নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈছোঁ আপোনালোকলৈ চুলি কেনেকৈ যতন ল'ব লাগে আমি ঘৰুৱাভাৱে। মই চস্তা পাতি লৈছোঁ, জবা ফুলৰ পাত কেইখিলামান দি লৈছোঁ আৰু পিঁয়াজৰ বাকলি আৰু আগতে শুকুৱাই থোৱা জেতুকা পাত কেইখিলামান দি লৈছোঁ আৰু নৰসিংহ লগত মই চাউল কেইটামানো দি লৈছোঁ। মই চাউল ধোৱা পানীয়ে ব্যৱহাৰ কৰোঁ, আজি নাই দেখি মই চাউল কেইটামান দি লৈছোঁ। এনেকৈ উতলোৱাৰ পিছত ধুনীয়াকৈ চাকি ল'ব লাগে। চাকি লোৱাৰ পিছত মই সেই নাৰিকল তেল এড কৰি লৈছোঁ। এড কৰি দিয়াৰ পিছত এনেকৈ লগাব লাগে, অলপ অলপকৈ লগাই ধুনীয়াকৈ 1-2 ঘণ্টাৰ পিছত ধুই দিব লাগে। ধোৱাৰ পিছত আপুনি চাবচোন চুলিখিনি স্মুথ আৰু মুঠা আৰু ঘন হৈ যাব। ভিডিঅ'টো চাই যদি উপকাৰী হয় লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো আজিলৈ ইমানেই। বাই বাই।